ভাৰত মাতা কি বন্দে বন্দে উৎসৱ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে আজি মৰাণত আমি প্ৰভাত ৰেলীৰ দ্বাৰা দেশপ্ৰেমৰ গীতেৰে আমি এক ৰেলী আমি অনুষ্ঠিত কৰিছোঁ। আমি ইয়াত সকলো মৰাণবাসী ৰাইজ নাগৰিকসকল ওলাই আহিছে। আমি আটাইসকলকে ধন্যবাদ জনাইছোঁ। আমাৰ এই জীৱিত কালত আমি গৌৰৱান্বিত আমি যে দেশৰ অমৃত মহোৎসৱ আমি উদযাপনৰ সাক্ষী হ'বলৈ পাইছোঁ। আমি এই শুভক্ষণত আমাৰ প্ৰধানমন্ত্ৰী দেশৰ আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে আহ্বান জনাইছে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে পতাকা লগোৱা বা পতাকা উত্তোলন কৰা দুইটা ভিতৰত যিকোনো এটা কৰিবৰ কাৰণে আহ্বান জনাইছে। আমি আশা ৰাখিছোঁ মৰাণৰ প্ৰতিজন নাগৰিকে প্ৰতি ঘৰতেই পতাকা উত্তোলন কৰি আমি যে স্বাধীন দেশৰ নাগৰিক ইয়াক প্ৰতিপন্ন কৰিব আৰু আমি দেশপ্ৰেমৰ ভাৱ জাগৃত কৰিব লাগিব। উঠি অহা প্ৰজন্মক দেশৰ স্বাধীনতাৰ ইতিহাসৰ ওপৰত তেখেতসকলক জ্ঞান দিব লাগিব আৰু আমি গৌৰৱোজ্জ্বল এই যে স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ পাইছোঁ ৭৫ সংখ্যক। ইয়াৰ জৰিয়তে আমাৰ দেশখন সুৰক্ষিত কৰিব লাগিব। দেশৰ জাতিৰ প্ৰেম, দেশপ্ৰেমৰ ভাৱ, সমাজ প্ৰেম আৰু দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে যিখিনি কথা মহাত্মা গান্ধীদেৱৰ সপোন আছিল, এই সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সকলোৱে বদ্ধপৰিকৰ। গতিকেলৈ আমি আজি এই মুহূৰ্তত অহা 15 তাৰিখলৈকে 13 তাৰিখৰ পৰা যিখিনি কাৰ্যসূচী পতাকা উত্তোলন কৰা আৰু তাৰ লগত সংগতি ৰাখি আমি যিমানবিলাক দেশপ্ৰেমমূলক গীত, কবিতা, পাঠ বা চিত্ৰাংকন প্ৰতিযোগিতা যিমানবিলাক আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ মৰাণত, সকলো নাগৰিকে যাতে সহযোগ আগবঢ়ায় তাৰ প্ৰতি আমি আহ্বান জনাওঁ। যিহেতু আমি সৌভাগ্যৱান মৰাণ পৌৰসভাক এইবাৰ 51খন পৌৰসভাৰ ভিতৰত আমাকো অনুভৱ কৰিছে, কাৰণ অমৃত স্বৰূপৰ নামেৰে আমি ইয়াত ছটপুখুৰীৰ পাৰত এই দিৱসটি উদযাপন কৰি উলহ মালহেৰে ইয়াত সকলো শ্ৰেণীৰ ৰাইজে সহযোগ কৰি যাতে কাৰ্যসূচী সফলমণ্ডিত কৰে তাৰ প্ৰতি আমি আন্তৰিকতা